কৰিব মই সেইদিনাখন ভৱানীপুৰত নিজে গৈ আমাৰ যি কাৰ্যালয় থাকে কাৰ্যালয়ৰ পৰা প্ৰেছ মিট দিছোঁ যে 1 তাৰিখে ফোনটালৰে AID আব্দুল ৰিজাইন কৰি বিধায়ক পদ ৰিজাইন কৰি 1 তাৰিখে আনুষ্ঠানিকভাৱে 1 ছেপ্টেম্বৰ দিনাখন ভাৰতীয় জনতা পাৰ্টি যোগদান কৰে। তেনেকুৱা যোগাযোগ চলি আছে নেকি? দুজন এজন চলি আছে আমাক পৰৱৰ্তী সময়ত আপোনালোক সকলো জনাই দিম। BTCৰ ক্ষেত্ৰত আহিলে মই ক'ব বিচাৰোঁ শুনক BTCত এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত BJP UPPL চৰকাৰ চলি আছে। এখন GSPৰো আছে অৱশ্যে 5 বছৰলৈকে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত কোকৰাঝাৰত চৰকাৰখন চলিব আৰু এটাই উদ্দেশ্য আছে BTC অঞ্চলৰ সমগ্ৰ ৰাইজৰ ন্যায় প্ৰতিষ্ঠা হওক তেওঁলোকে যি প্ৰাপ্য আছে প্ৰাপ্যৰ পৰা বঞ্চিত নহওক সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি সদায় কমিটমেণ্ট আছে। এই হাগ্ৰামা মহিলাৰ BJP গমনৰ এটা এতিয়ালৈকে কোনো আনুষ্ঠানিক হোৱা নাই হ'লে আপোনালোকে নিশ্চয় গম পাব। তেনেকুৱা কিবা যোগাযোগ হৈ আছে তেওঁলোকে শুনা পাইছোঁ মই নাজানো কিন্তু তেওঁলোক মহাজোঁটত নাই। কংগ্ৰেছ বামপন্থী আৰু ADFৰ লগত BPF দল নাই তেওঁলোক তাৰ পৰা আঁতৰি আহিছে। আৰু এই 6টা সমষ্টিৰ আটাইকেইটাতে BJP নিজাকৈ প্ৰাৰ্থী নাই নাই এটা আমাৰ 6টাহে আমাৰ সমষ্টি আছে। এটা ৰিচেণ্টলি ৰিলিজ হ'ব 5টা এতিয়া হৈ আছে। এই 6টাৰ আমি 4টাত BJP আমি খেলিম আৰু 2টাত আমাৰ মিত্ৰ গোষ্ঠীক দিয়া হ'ব। যিটো ইতিমধ্যে তামোলপুৰ যিটো আমাৰ নেইবাৰিং কনষ্টিটুৱেঞ্চি তামোলপুৰটো UPPLৰ হাতত আছিল লেহৰাম বড়ো ডাঙৰীয়া স্বৰ্গগামী হৈছিল। অন্যহাতে আমাৰ যিটো গোসাইগাঁও চিট বুলি কয় শ্ৰীৰামপুৰৰ এই চিটটোত BPF দলৰ মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া মানে তেখেতৰ ক'ভিডত আক্ৰান্ত হৈ পৰলোকগামী হৈছে। এই 2টা সমষ্টি আমাৰ বেলেগ তাত আমাৰ মিত্ৰ গোষ্ঠীৰ লগত আমি খেলিব লাগিব। বাকী 4টা আমি ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ 6টা বিধানসভা সমষ্টিয়ে আমি আমাৰ প্ৰস্তুতি তুংগত ৰাখিছোঁ আৰু আশা কৰিছোঁ 6টা সমষ্টিতে মিত্ৰ গোষ্ঠীৰ বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আচ্ছা বিৰোধীৰ পৰা যিহেতু BJP গমন হৈ আছে গতিকে বিৰোধী শূন্য হৈ পৰিব নেকি? মই বিৰোধীটো গণতন্ত্ৰ দল বিৰোধী অবিহনে বোলে গণতন্ত্ৰ নহয়। বিৰোধী এক যোগাত্মক ভূমিকা থাকিব লাগে বিধানসভাত হওক বাহিৰত হওক ভিতৰত হওক। সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবলৈ হ'লে বিৰোধী পক্ষৰো প্ৰয়োজন আছে কিন্তু সেই বিৰোধী পক্ষটো যোগাত্মক বিৰোধী পক্ষ হ'ব লাগে। আৰু এতিয়া বিৰোধী পক্ষত কি হৈছে তেওঁলোকে দেখিছে যে 2016 চনৰ পিছত অসমৰ যিটো দ্ৰুত পৰিৱৰ্তন হৈছে যিটো দ্ৰুত উন্নয়ন হৈছে আজি দেশ স্বাধীন হোৱাৰ ইমান বছৰ হ'ল কংগ্ৰেছ চৰকাৰে এইবিলাক আঁচনি দেখা পোৱা নাছিল। কওক ইয়াত যে এখন সত্ৰ আছে এই অঞ্চলৰ ৰাইজে যে ইয়াত ধৰ্ম প্ৰচাৰ কৰি আছিল বিধায়ক বোধহয় কোনো অহাই নাছিল। মই আজি আপোনালোকক সগৌৰৱে কৈছোঁ মই নিজে ইয়াত 2বাৰ 3বাৰ আগতে আহি গৈছোঁ আৰু ইয়াত মই কমিটমেণ্ট কৰিছিলোঁ যে এইটো অনুষ্ঠান গুৰুৰ কৃপাত হ'ব লাগিব আৰু নিশ্চিতভাৱে গুৰুৰ কৃপাত এই অনুষ্ঠান